আজি মোৰ মনলৈ মানে এটা মনলৈ আহিছে যে এখন পুৰণ এখন সভা। মানুহ কিমান বহুত মানুহ থাকিব পাৰে, বানমুখৰ বহুত মানুহ, কাষপৰা বহুত মানুহ থাকিব পাৰে, কিন্তু এজন মানুহ নাই বিশিষ্ট ব্যক্তি, প্ৰশান্ত মাছুৰী দা। তথাপিও আজি সভাখন সমন্বয় সাহিত্য সভা এখন পুৰণ সভা। এইসকল ব্যক্তিৰ নেতৃত্বতে ভৱেন্দ্ৰ ছাৰ, পুষ্পগগৈ ছাৰ, তেওঁলোক দুজনক স্মৰণ কৰি ক'ব বিচাৰিছোঁ। তেওঁলোকৰ নেতৃত্বতেই গোটেই বৃহত্তৰ কৌমমজা প্ৰতিনিধিত্ব কৰা সমন্বয় সাহিত্য সভা এখন শক্তিশালী সক্ৰিয় শাখা সাহিত্য সভা বুলি শিৱসাগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলে কয়। এতিয়াও কয়, আজিৰ দিনতো কয়। মই এটাই ভাবোঁ যে ভৱিষ্যতৰ দিনতো শিৱসাগৰ জিলা সাহিত্য সভাৰ এখন সক্ৰিয় শাখা সাহিত্য সভা হিচাপে থাকিব সমন্বয় সাহিত্য সভা। যিটো কথা আজি বিদায়ী সভাপতি তথা বৰ্তমানৰ এতিয়া সভাৰ সভাপতি মানিক চন্দ্ৰ গগৈদেৱে কৈছে, শিৱসাগৰ জিলা সাহিত্য সভাৰ সকলোৱে সমন্বয় সাহিত্য সভাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা, মৰম চেনেহ বহুত আছে। শিৱসাগৰ জিলা সাহিত্য সভা অধিৱেশনৰ সিদ্ধান্তটো হ'ল 25-26 জানুৱাৰী। এই 25-26 জানুৱাৰীত দিনাখন মই আনুষ্ঠানিকভাৱে আদৰণীয় মিডিয়া সম্পাদক হিচাপে মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ স্বাৰ্থত সমন্বয় সাহিত্য সভাৰ সকলোৱে সক্ৰিয় অংশগ্ৰহণ আগবঢ়াব, কাৰণ এইটো সমন্বয় সাহিত্য সভাৰ উদ্যোগত হ'ব, বৃহত্তৰ কৌমবাসী ৰাইজৰ সহযোগত।